বহি থাকিব আপোনালোক মোৰ লগত 300 মহিলা লৈ ইয়াত বহিবলৈ আহিছো অৰুণোদয় যদি 300 মহিলাই প্ৰতিবাদ কৰি যিসকলে পোৱা নাই পাই আছিল কাটি দিছে নাপায় 3000 বাদ দিয়ক 30000 মহিলা লৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত আমি বহি থাকিম এটো কথা আমাক নিশ্চিত কৰিব লাগিব যে অৰুণোদয় আঁচনি অসম চৰকাৰৰ আঁচনি হয় নে বিজেপি দলৰ যদি বিজেপি দলৰ আঁচনি আমি ইয়াত লাইন পাতিবলৈ নাহো আমি ইয়াত হুলস্থুল কৰিবলৈ নাহো আমি নিজৰ মতে গুচি যাম কিন্তু এটো কথা আজি সমজিলা আয়ুক্ত মহোদয় স্পষ্ট কৰিব লাগিব যে আমি বাইদেউ নোৱাৰো এটো আঁচনি আমাৰ চৰকাৰী আঁচনি নহয় আমি চৰকাৰী কৰ্মচাৰীয়ে কৰিব না এটো বিজেপি দলেহে পাৰিব তে আমাক কৈ দিব লাগিব যে বিজেপি দলৰ আৰু একে সময়তে হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাজহুৱা স্পষ্টীকৰণ দিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিব লাগিব যে অৰুণোদয় আঁচনি হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ আঁচনি নহয় বিজেপি দলৰ আঁচনি বিজেপি যোনে কৰে পাব যোনে নকৰে নাপায় আৰু যদি অসম চৰকাৰৰ আঁচনি চৰকাৰী ৰাইজৰ টেক্সৰ টকা দি যদি অৰুণোদয় নামত এডভাৰটাইজমেন্ট কৰে যদি চৰকাৰী ৰাইজৰ টকা দি সবকা সাথ সবকা বিকাশ বুলি কয় তেন্তে দল মত নিৰ্বিশেষে সকলো যোগ্য মানুহক অৰুণোদয় আঁচনি দিব লাগিব তাৰ ওপৰত সকলো মানুহ চৰাইদেউ শিৱসাগৰ যোৰহাট বানাক্ৰান্ত ৰাইজৰ প্ৰতিখন ঘৰত অৰুণোদয় লাগিব এটো আমাৰ দাবী হয়নে আজি আমি কেগৰাকী মহিলা আহিছো 300 মান হ'ব 300 হ'ব নহয় 300 মহিলা লৈ ইয়ালে আহিছো মই কৈ দিছো এদিনত আপোনালোকক কালি ৰাতি খবৰ দিছো 300 মহিলা আহিছে যদি ৰূপজ্যোতি কুৰ্মীও চিনি পোৱা নাই কাৰ পাল্লাত পৰিছে ৰাইজৰ যদি কষ্ট হয় নহয় চাকৰি বাকৰি এৰি আহিছো ময়ো পাগল মানুহ ঘৰৰ সন্মুখত বহি থাকিব আপোনালোক মোৰ বহি থাকিম আজি 300 মহিলা লৈ ইয়াত বহিবলৈ আহিছো অৰুণোদয় যদি 300 মহিলাই প্ৰতিবাদ কৰি যিসকলে পোৱা নাই পাই আছিল কাটি দিছে নাপায় 3000 বাদ দিয়ক 30000 মহিলা লৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত আমি বহি থাকিম থাকিবনে থাকিব দৰকাৰ হলে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জাক কৈছে নহয় আপোনালোকতো সাক্ষী আছে নাপায় বুলি কৈছে সেই উত্তৰটো তেওঁ ৰাজহুৱাকে মোৰ মুখত দিব লাগিব তেওঁ ঘৰৰ দুৱাৰ মুখত গেটৰ মুখত আমি 30000 মহিলা লৈ বহি থাকিম পাৰিনে গতিকে আমি আজি সমজিলা আয়ুক্ত কাৰ্যালয়লৈ আহিছো আমাক এটো উত্তৰ লাগিব আৰু যদি নহয় তেতিয়া হলে আমি 30000 মহিলা লৈ কিন্তু উপায়ুক্ত কাৰ্যালয়ত বহি থাকিম এটো উপায়ুক্ত মহোদয়কো মই জনালো আৰু এজন নডেল অফিচাৰ থাকে অৰুণোদয় নডেল অফিচাৰ জনকো এটো জনাইছো আমি যিকোনো পৰ্যায়লৈকে যাম আন্দোলন কৰিম কোৰ্টত কেছ কৰিম বহি থাকিম অনশন কৰিম কিন্তু যোগ্য ব্যক্তিক বঞ্চিত কৰিলে আমি কোনো প্ৰশাসনৰ মানুহ কোনো ৰাজনৈতিক মানুহক খুদাই নেৰিম ৰাইজৰ টকা ৰাইজৰ যোগ্য ধন কোনো কাকো বঞ্চিত কৰিব নোৱাৰে